নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। এতিয়া সময় হৈছে ৰাতিপুৱা 5:30। মই যাব ওলাইছোঁ ৰুমৰ পৰা গড়চুক কিয় যাম জানেনে? নকওঁ এতিয়াই জনাই আছোঁ গড়চুক কিয় যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আহি মই পাই গ'লোঁ চান্দমাৰী অভাৰ ব্ৰিজ। আৰু চান্দমাৰীত ৰাতিপুৱা অভাৰ ব্ৰিজখনত এটা ছাইড ৰাস্তা বন্ধ থাকে, এটা ছাইড ৰাস্তা খোলা থাকে। যোনে যোনে ৰাতিপুৱা চান্দমাৰীৰ ব্ৰিজখনত আহে খোজকাঢ়িব বা দৌৰিব তেওঁলোকে গম পায়। এইফালে চাব পাৰে সেইটো ৰাস্তা, সিফালৰ ৰাস্তাটোৰো মোৰ ৰাইট ছাইডৰ ৰাস্তাটো আপোনাৰ বন্ধ হৈ আছে, গাড়ী চাড়ী আহিব নোৱাৰে। সেইটো দি মানুহে চাওক দৌৰি আছে, খোজকাঢ়ি আছে, মৰ্ণিং ৱাক, আৰু এইটো ছাইডেই গাড়ী চলাই আছে। তো ৰাতিপুৱা ইফালৰ ৰাস্তাটো বন্ধ, ইফালৰ ৰাস্তাটো খোলা, যিকোনো এটা ৰাস্তা বন্ধ কৰি দিয়ে। ধুনীয়া পৰিৱেশ, সকলোৱে মৰ্ণিং ৱাক কৰাত ব্যস্ত। এবাৰ ৰাস্তাতে গৈ থাকোঁতে আপোনাৰ AIDC সেইখিনিতে দেখা পালোঁ ভোকা পিঠা বনাই আছে। আমাৰ সেইফালে ভোকা পিঠা বুলি কয়, মানে টেকেলি মুখত দিয়া পিঠা। তো টেকেলি মুখত দিয়া পিঠাৰে চাহকাপ খাওঁ। চাহকাপ খালেহে দিনটো সজিবই ল'ব, কাম কৰিব পাৰিম। তো খাই লওঁ ধুনীয়াকৈ। এয়া চাওক ভোকা পিঠা বনাইছে, মানে টেকেলি মুখত দিয়া পিঠা দেই। গুড় দিছোঁ ভাইটি। গুড় আৰু নাৰিকল? নাৰিকল দিয়া নাই এতিয়া, নাৰিকল নাই ভাইটি। অঁ, কেতিয়াবা দিওঁ, নাথকে না দাম ইমে দাম বহুত ন? বহুত দাম নাৰিকলৰ। আৰু চুকপা লাগে টাইমো নহয় ৰাতিপুৱাৰ দাম আকৌ। ৰাতিপুৱা কেইটাত খোলে দোকান? আজি অলপ দেৰিয়ে হৈছে, 4:30 5টা বজাত নিমিল নাই ভাইটি। শাৰী পালিয়া কালি 12টা বজাত দিছোঁ ৰাতি খানা খাই আহি। এতিয়া আপোনালোকে চাই থাকক। মই লাল চাহ, এয়া ভোকা পিঠা দেখিছে, ভোকা পিঠা লাল চাহ খাওঁ আৰু যাব লাগে গড়চুক। এয়া আছে আপোনাৰ AIDC ব্ৰিজখন, নতুন ব্ৰিজখন যে বনাই আছে, AIDC বাছ ষ্টপেজৰ কাষতে লাগালাগি। এয়া মোৰ বাছন্তি ৰখি আছে, খাই লওঁ মই ৰঙা চাহ। এই যে মই আজি 5টা বজাত উঠিছোঁ ৰাতিপুৱা, সদায় উঠোঁ বুলি ভাবিছে নেকি? নুঠোঁ। এটা কথা কওকচোন, এই ৰাতিপুৱা 5টা বজাতে, 5:30, 4:30 মানুহবিলাক উঠে কেনেকৈ? আমাৰ দেখোন টোপনিয়ে শেষ নহয়, কিবাকৈ উঠি আহিছোঁ। এতিয়া যাব ওলাইছোঁ, গৈয়ে পোৱা নাই এতিয়ালৈকে। কৈ দিওঁ, এই ডিপুদাই থাকে, এই ঘৰটো দেখিছে, এইটো আমাৰ অসমীয়া অভিনেতা যে বাহাৰুল ইছলাম, চিনি পাই চাগে, এই বাহাৰুল ইছলামৰ ঘৰ এইটো। হাউচ নম্বৰ 14 জুৰুড। জুৰুডৰ চেণ্ট্ৰেল মলটো যে আছিলে আগতে, চেণ্ট্ৰেল মলৰ ফ্ৰণ্টৰ ৰাস্তাটো এইটো, হাউচ নম্বৰ 14, বাহাৰুল ইছলামৰ ঘৰ। ভাল লাগে কিন্তু মানুহজনৰ এক্টিং। ডিপুদা আহিছোঁ, ডিপুদাক ফোন কৰি আছোঁ তেতিয়াৰ পৰা, গৈ আছোঁ এতিয়ালৈকে আহিয়ে পোৱা নাই। আহিছে গান গাই গাই, এইজন আহিছে গান গাই। আহিছে এইজন। কল্যাণদাও আছে দেখোন। হে কল্যাণ বিয়া চিয়া আছে নেকি আজি? আহি পালোঁ গড়চুক, এয়া অফিচ। মানে অফিচ অহাৰ কাৰণটো হ'ল আজি গড়চুকত নাগালেণ্ড ইলেকশ্যন চলি আছে, নাগালেণ্ড ইলেকশ্যনৰ মানে আজি ৰিজাল্ট দিব, সেইটোৱে কাৰণ। চলক, এতিয়া আমাৰ গড়চুকৰ অফিচ। এয়া আমাৰ গড়চুকৰ অফিচৰ ভিতৰ ওচৰা, কাম কৰি আছে, এডিটিঙত ব্যস্ত। এডিটৰ বহে, এইটো মেচিন মোৰ। এই ফলত ওপৰত তাত জোনাক যে আছে, জোনাকৰ মানুহবিলাক বহে। এই চাওক নাগালেণ্ডৰ নিউজ পঢ়ি আছে, নাগালেণ্ড টিভি। এইটো আমাৰ ইয়াত নাই দেই, মানে আমাৰ অসমত নাই, নাগালেণ্ডৰ এই GTPL আৰু কেবলত আহে নাগালেণ্ড টিভি নিউজ পঢ়ি আছে। এই আৰু এতিয়া আহি গ'ল মেগী খাওঁ দেই, আজি খোৱা বস্তুতে খাই আছোঁ, লোভ নকৰিব, আপোনালোকে চাই থাকক, মই খাই দিওঁ। আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ৰাস্তাটো গড়চুকৰ, এই ৰাস্তাটোৰ এইখিনি হাতত আগতে আপোনাৰ ধুনীয়া গছ গছনি আছিল। এতিয়া ৰাস্তাটোৰ কাৰণে কমপ্লিট কাটি পেলালে, যিটোৰ কাৰণে আমি আগতে অফিচৰ পৰা বাহিৰ আহি ইয়াত জিৰণি লৈছিলোঁ গছৰ তলত, কিন্তু বৰ্তমান গছ গছনি এডালো নাই। অৱশ্যে ৰাস্তাটো বহল কৰিবৰ কাৰণে, জাম নালাগিবৰ কাৰণে, ব্ৰিজ বনোৱাৰ কাৰণে বাৰু কৰিছে, কিন্তু ইয়াত যদি গছ গছনি ৰুই দিয়া হয় পিছত মানুহখিনিৰ কাৰণে সুবিধা হ'ব। আৰু ক্লাইমেটটো আপোনালোকে দেখিছে, জলবায়ুটো একদম কিবা পলিউশ্যনটো বেছি হৈছে,
যিটোৰ কাৰণে গৰম পলিউশ্যন বহুত হ'বলৈ ধৰিছে। অবি মই কথা এটা সুধোঁ তোমাক, ফেচবুকত যে প্ৰেম কৰি মানুহে বিয়া পাতে সেইটোক বিয়া বুলি কয় নে কিবা বেলেগ বুলি কয়? সেইটো বিয়া বুলি নকয়, অনলাইন শ্বপিং বুলি কয়। অঁ এইটো এষাৰ আকৌ কি ক'লা তুমি? অবি হস্পিটেল মানে কি? নাজানো। হস্পিটেল মানে নাজানা? নাজানো। হস্পিটেল মানে হৈছে পৃথিৱীৰ পৰা স্বৰ্গলৈ যাওঁতে মাজত যিটো টোল প্লাজা পোৱা যায় সেইটো হ'ল হস্পিটেল। ৰাতিপুৱা কেইটাত উঠিলা? 5টা মানত সাৰ পালোঁ, 5:30 মানত উঠিছোঁ। গা ধুলানে? গা গা ৰাতিপুৱা পূৰা চাবোন তাবোন মাৰি ধুলোঁ বুলি ভাবিছে নেকি? নাই। অফিচত বহুত দেৰি কাম কৰিলোঁ, আহিলোঁ, এতিয়া অলপমান বাহিৰত ৰেষ্ট ল'ব আহিছোঁ, গড়চুকতে আছোঁ। আৰু আপোনালোকে এটা কথা জানেনে, মানুহৰ জীৱনৰ মূল্য, মানুহ বুলি নহয় মানে জীৱনৰ মূল্য কেতিয়া বেছি পায়? জীৱনৰ মূল্য মৰাৰ পিছত বেছি পায়। কিয় জানেনে? মই সেই কথাটো গম পালোঁ যোৱাকালি মাংস কিনিব যাওঁতে। কাৰণ ব্ৰইলাৰটো জিন্দা অৱস্থাত দাম কম তাৰ কিলো, কিন্তু তাক যদি কাটি বিকে তাৰ দাম বেছি। মানে কি জীৱনৰ মূল্য মৰাৰ পিছত বেছি। এতিয়া বাজিল গধূলি 7টা, আহি পালোঁ ৰুম। দিনটো বিশেষ দেখাব লগা একো নাছিলে, এয়াই আৰু জীৱনত ঘটি থকা কিছুমান ঘটনা। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ, বাই বাই।